এটি দুৰ্ভাগ্যজনক আকস্মিক পথ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লোৱা উদীয়মান শিল্পী নিঘামণি সালৈলৈ শ্ৰদ্ধা জনাই এটি লেখা। অভিশপ্ত 11 বহাগৰ পুৱতি নিশা সেই হৃদয় বিদাৰক খবৰটি নিষ্ঠুৰ নিয়তিৰ ক্লান্ত সেই সময়ৰ মৰ্মান্তিক দৃশ্যটি প্ৰত্যক্ষ কৰি সকলো মৰ্মাহত হৈ পৰিছিল। প্ৰতিজনৰ বিষাদ বেদনাৰে দুটি নয়ন অশ্ৰুসিক্ত হৈ পৰিছিল। এটি আকস্মিক দুৰ্ঘটনাত পতিত হৈ অকালতেই অজান দেশলৈ বাট বুলিছিল এটি সম্ভাৱনাপূৰ্ণ প্ৰতিভাই। মৌন হৈ পৰিছিল এটি উজ্জ্বল জীৱনৰ। অজস্ৰ প্ৰতিভা আকৰেৰে আলোকিত আছিল তাইৰ জীৱন যাত্ৰা। প্ৰাপ্তিৰ মধুৰ তাইৰ কণ্ঠৰ সবল স্পৰ্শত সুৰৰ মৌ বৰষে। তাই পৰিৱেশন কৰা নৃত্য সম্ভাৰে অজস্ৰজনক আপ্লুত কৰে। এতিয়া সেই উজ্জ্বল মুকুতাৰ মণি নীৰৱে নিতালে মৌন হৈ পৰিল। বিচিত্ৰ ধাৰাত এটি উজ্জ্বল জীৱনী স্তব্ধ হৈ পৰিল। কল্পনা কৰিব নোৱাৰা আকস্মিকভাৱে হোৱা মৃত্যুৰ খবৰে ব্যৰ্থ আজি প্ৰতিজন। হাঁহিমুখীয়া ছোৱালীজনীৰ প্ৰিয় সাজযোৰত তেজেৰে ৰাঙলী হৈ থকা নিথৰ দেহ প্ৰত্যক্ষ কৰি বাকৰুদ্ধ বহুজন। প্ৰত্যেকৰে চকুত চকুলো আৰু ভাহি আহিছে কান্দোনৰ বন্যা। পিতৃ মাতৃৰ হ'ল তাই আদৰৰ কন্যা। যিখন গাঁৱত আছিল সুৰৰ নিনাদ, আজি সেই গাঁৱতেই কেৱল কান্দোন আৰু দুখৰ আৰ্তনাদ। সকলোকে এৰি অজান দেশলৈ তাই গ'ল গুচি। এতিয়া মাথো তাইৰ ধুনীয়া মুখখন আৰু সুন্দৰ সৃষ্টি হৈ ৰ'ল স্মৃতি। শোকত ম্ৰিয়মান হৈছে প্ৰতিজন। দুখৰ বেদনাত স্থবিৰ হৈ পৰিছে অজস্ৰজন। চিৰবিদায় সেই দুৰন্ত তৰুণী। অজস্ৰজনৰ হৃদয়ত তোমাৰ প্ৰতিভা থাকিব জিলিকি। জোনবাইৰ দেশত তৰা হৈ থাকিবা উজ্বলি। বিদায় বেলাত শোকত ম্ৰিয়মান হৈ বিষাদ মনেৰে আমিও তোমালৈ জনালো অশ্ৰু অঞ্জলি।